নমস্কাৰ বন্ধু-বান্ধৱীসকল, কেনে খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভাল। মোৰটো ভালেই। আপোনালোকে দেখি গমেই পাইছে চাগে মহালয়া আছিল, সেইকাৰণে মই মহালয়াৰ কাৰণে মই মোৰ নিজৰ দেউতাকৰ ঘৰখনলৈ বুলি ঢপলি আহিছোঁ। নিজৰ জেগাত পূজা লাগিলে এটাই হওক, নিজৰ জেগাতে পূজা ভাল লাগে নহয় জানো? সেইকাৰণে গুচি আহিলোঁ। এয়া আমাৰ আমগুৰিৰ মহালয়া। চাওক এইবাৰ ইমান মানুহ হৈছে নহয়, মৰ্ণিং 3টাতে ওলাইছে, আৰ্লি মৰ্ণিং একদম। তো সেয়া আপোনালোকে চাই থাককচোন, ভিডিঅ'টো স্কিপ নকৰিব। ইয়াত দুৰ্গা পাৰ্বতী আমগুৰিৰ জীয়ৰী, শিৱসাগৰৰ বোৱাৰী, থাকোঁ কৰ্মসূত্ৰে, হাজবেণ্ডৰ কৰ্মসূত্ৰে থাকোঁ ডিব্ৰুগড়ত। আহি পালোঁ নিজৰ ঠাইখনলৈ। ঠাইখন লাগিলে সৰুৱেই হওক বা ডাঙৰেই হওক, নিজৰ ঠাইখন আহিলে কিবা যেন মনটো ভাল লাগি যায়। নিজৰ আপোন মানুহবিলাকক দেখা পাওঁ, ঘৰৰ ওচৰ চুবুৰীয়া, সৰু ভাইটি, দাদা, বয়সস্থ সকলোকে যেতিয়া দেখা পাওঁ নহয়, মনটো সঁচাকৈ বহুত ভাল লাগি যায়। এয়া হৈছে আমাৰ আমগুৰিৰ মহালয়া। প্ৰত্যেকবাৰ আমাৰ ফালৰ পৰাই মহালয়াৰ দুৰ্গা, সৰস্বতী, লক্ষী, গণেশ, কাৰ্তিক আৰু অসুৰ চব ওলোৱা হয়। এইবাৰ সঁচাকৈ বহুত ভাল হৈছে। এইবাৰ মই তেনেকৈ কৰিব পৰা নাই, মোৰ যিহেতু বেবী এটা আছে, সেইকাৰণে মোৰ পেহী এইবিলাক কৰিছে আৰু কমিটিৰ ফালৰ পৰা কৰি আছে। খুবেই ভাল লাগিছে, মই বহুত হেপী। প্ৰত্যেকবাৰ ময়েই কৰোঁ, এইবাৰ বেলেগে কৰিছে দেখি ভালেই লাগিছে, কিন্তু মোৰ মনটো বেয়া লাগিছে যে মই প্ৰত্যেকবাৰ এইবাৰ কৰাব পৰা নাই। তথাপিও মই এসপ্তাহৰ আগত আহিছোঁ, ল'ৰা ছোৱালীখিনিক যিখিনি পাৰোঁ অকণমান শিকাম ডান্সবিলাক। আগৰ ডান্সো সিহঁতি কৰিছে, মই শিকোৱা তো কৰিম। এয়া হৈছে মহালয়া, মা আহি পালেহিয়ে। এয়া দেখিছেনে, দুৰ্গা, সৰস্বতী, লক্ষী এখন গাড়ীত আৰু বাদ বাকীবিলাক আৰু এখন গাড়ীত। আৰু ইমান মানুহ ভিৰ হৈছে নহয়, ক'ৰ পৰা যে মানুহ আহি গৈছে ভাবিবই পৰা নাই। সঁচাই আমগুৰিখন বহুত অতুলনীয়। আৰু ময়ো ওলাই আহিলোঁ, বেবীক থৈ পেলাই। মনটো মনা নাই আহিবলৈ, সকলোৱে মনা কৰিছিলে ইমান মৰ্ণিঙত, কিন্তু মনটো মনা নাই, আহিবতো লাগিবই ন, যিহেতু প্ৰত্যেকবাৰ কৰাওঁ। মনটোকে ভাল লগা নাই। আৰু মই অকলে, মিষ্টাৰ ডে অহা নাই। আৰু ল'ৰা ছোৱালীবিলাকে চাওকচোন কিমান ধুনীয়াকৈ নাচিছে। মোৰো নাচো নাচো লাগি গৈছে, কিন্তু দশমী কিন্তু নাচিম আকৌ দেই। আৰু দুৰ্গা পূজাৰ ভ্লগবোৰ আহি থাকিব, আপোনালোকে কণ্টিনিউ চাই থাকিব। আৰু যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এয়া হৈছে একদম আৰ্লি মৰ্ণিঙত 3টাৰ আগতে হয়। একো দেখা পোৱা নাই, অকল চাকি যে জ্বলি আছে, চাকি গছ দেখা পাইছে। আৰু এয়া দুৰ্গা মা আজিৰ পৰা আহিব, আৰু কচুৰ তলত দুৰ্গা মা থাকিব। আমাৰ দুৰ্গা মাই যে চবৰ মনৰ আশা পূৰণ কৰে, চবৰে ভাল গা চাবোৰ ভালেই ৰাখে, আৰু চবৰে যেন সকলো মানুহৰ উন্নতি সাধনা কৰে যেন মায়ে। আৰু ভ্লগবোৰ আপোনালোকে চাবচোন, এয়া ঢোল বজাই আছে, ঢোলকে সঁচাকৈ। এয়া চাওক ব্ৰাহ্মণে লাজত ইফালে মোক কৰি আছে, লাজ কৰি আছে, কিন্তু ব্ৰাহ্মণক তামাম লাগিছে, য়ং ব্ৰাহ্মণ, একদম য়ং যুগৰ। আৰু ব্ৰাহ্মণক জোকাৰি আছে, সিও লাজ কৰি আছে, ভাল লাগিছে ন। এয়া চাওক। আৰু এইবাৰ আনকালে অকল আমাৰ দুৰ্গাবাৰীৰ পৰা ওলাই আজি এতিয়া আকৌ ষ্টেচন ৰোড আৰু কছাৰী লাইনৰ পৰা ওলাইছে। ভাল লাগিছে, এনেকৈ চবেই ওলালে ভাল লাগে ন। প্ৰত্যেক বছৰে আমাৰ ঘৰতে ডান্স শিকোৱা, মহালয়া চব আমাৰ ঘৰতে হয়। তো এইবাৰো হৈছে ন, ভাল লাগে যদি মানে মৰ্ণিঙত। আৰু ল'ৰা ছোৱালীখিনি যেতিয়া ঢপলি আহে নহয় নাচ শিকিবলৈ, মনটো খুব ভাল লাগি যায় যে ঢপলি আহিছে। মোৰ এই ভ্লগবোৰ ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব দেই আপোনালোকে সকলোৱে।